গুড ইভিনিং এভৰিৱান মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি বহুত বৰষুণ দি আছে, ৰাতিপুৱাৰ পৰা বৰষুণে দি আছে একেৰাহে। কাইলৈ আচলতে আমাৰ ঘৰত আলহী আহিব। কোন আহিব আপোনালোকক নকওঁ এতিয়া, 13 তাৰিখে বিশেষ আমাৰ কাম এটা আছে, তেতিয়া আপোনালোকে দেখা পাব কোন আহিছে আমাৰ ইয়াতে। এতিয়া আমাৰ অলপ বজাৰ আছে, বজাৰ কৰিব যাওঁ আৰু ক'ত যাম আপোনালোকক সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম যিমানটো পাৰোঁ। ব'লকচোন এতিয়া যাওঁ। এতিয়া ওলাইছোঁ, হেলমেটটো পিন্ধি লৈছোঁ। আচলতে হেলমেটটো নিপিন্ধিলেতো নহয় ন, সেইটো কাৰণে হেলমেটটো পিন্ধি লৈছোঁ। এতিয়া যাওঁ। আমি এতিয়া এইফালে আহিছোঁ দেই। গৈ থাক, গৈ আছোঁ। ৰাম, কেনেকৈ অহা যোৱা কৰিছা ন? বাপৰে, পাই গ'লোহি, ক'ত আহিছোঁ। শুই আছে। কিয় শুই আছা হা? কিয় শুই আছা? লুকাইছে এখন চব। বলমৰ কাৰণে মানুহবিলাক ওলাইছে এতিয়া। দোকান আহি পাই গ'লোহি আমি এতিয়া। বৰষুণ দিলে, বৰষুণত তিতিলে এতিয়া বজাৰ কৰোঁ। পিঁয়াজ, আলু লৈছোঁ, নহৰু লৈ আছোঁ। এইফালে দালি ল'বলৈ লৈছোঁ। মটৰ দিবাচোন। মছলা লৈছে দেই, মছলা দিয়া যিমান পাৰা সিমান দি দিয়া। গোটেই সোপা দি দিয়া। ওচৰতে ম'ম' দোকান এখন আছে। আমি এতিয়া এইফালে হিচাপ কৰি আছোঁ বস্তুখিনিও। তাৰপিছত আমি ম'ম' খাই মেলি এতিয়া ঘৰত যাব লাগিব। বৰষুণ অলপ অলপ দি আছে। আমি বৰষুণত তিতিলোঁ পিছে দোকানলৈ আহোঁতে। ৰাস্তাটো দেখিছেনে, ইমান বেয়া হৈ গৈছে, গোটেই পানী ৰাস্তাটোত। ঘৰত ভিনদেউ আহিছে। ক'ত গ'ল ভিনদেউ? 13 তাৰিখে কি হ'বলৈ গৈ আছে? আমি ছাৰপ্ৰাইজ কাকো নকওঁ ন, কাকো কোৱা নাযাব। 13 তাৰিখে আমি জনাম ন। কিমান ভাল এটা হেৰি হয় ন। কোন আহিব সেইটোও নকওঁ আমি ন। ক'ব নেকি আকৌ? একদম নানা ন। ভাল লাগিব ন। হেল্ল' গাইজ, এতিয়া আমি বজাৰ কৰি আহি ঘৰত সোমালোহি। ইমান নেৰা নেপেৰাকৈ বৰষুণ জাক দি আছে। যাওঁতেও অলপ অলপ দি আছিল, এতিয়া আহোঁতেও ইমান বৰষুণত তিতি আচলতে দোকানত সোমাইছোঁগৈ। বানপানীৰ যেনেকুৱাহে সমস্যা হৈছে, মানুহৰ খোৱা থকা ইমান অসুবিধা হৈছে। নিউজ চালে সঁচাই বহুত দুখ লাগি যায়। মানুহবিলাক ইমান কষ্টত আছে। জীৱে মোক ডিষ্টাৰ্ব দি আছে। মই মাত্ৰ সোমাইছোঁহি যে, সেইটো সি উমোৱাৰ লগে লগে মানে বহুত আমনি কৰে। বহুত দেৰি নাথাকিলে অলপ আমনি কৰে আৰু। বাচ্চা, সৰু বাচ্চা হয়। সেয়াই আৰু। এতিয়া যাওঁতেও ৰাস্তাটো ইমান পানী। আৰু এজনী ভণ্টি ঘৰত গ'লোঁ, সিহঁতৰ সোমোৱাৰ ৰাস্তাটো
ইমানেই পানী কেনেকৈ যে অহা যোৱা কৰিছে, ইমান কষ্ট কৰি আচলতে স্কুল কলেজ ল'ৰা ছোৱালীবোৰ কিমান কষ্ট হৈছে। কিছুমানৰ ঘৰ একেবাৰে মানে আধা আধি ডুবি গৈছে, সেইবিলাকে ৰাস্তা কাষত থাকিব লগা হৈছে বা কাৰোবাৰ ঘৰত থাকিব লগা হৈছে বা ভাড়া ঘৰত থাকিব লগা হৈছে। ইমানখিনি সমস্যা কিমান বৰষুণৰ কাৰণেই হৈ আছে। এতিয়া বৰষুণজাক যদি কমি যোৱাৰ কাৰণে হোৱা হ'লে ইমানখিনি ভাল হ'ল হয়। বৰষুণজাক নেপেৰাকৈ দিয়ে থকা হৈছে। বাকী যি কি নহওক, 13 তাৰিখে কোন আহিব আমাৰ ঘৰত আপোনালোকক মই দেখাম আৰু চিনাকিও কৰি দিম। হয়তো আপোনালোকে চিনিও পায়, সেইটো কাৰণে আপোনালোকক দেখাম বাৰু কোন আহিব, কি কৰিম, আমি আচলতে 13 তাৰিখে কি প্লেনিং কৰিছোঁ, সকলোবিলাক দেখাবলৈ আপোনালোকৰ আগত চেষ্টা কৰিম। চাই যাব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। বাই বাই।